আজি ৰাতিপুৱাই পুৱাই কাম উলিয়াই লৈছোঁ। পাকঘৰটো মুচিছোঁ, যিহেতু 10 দিনমান নাছিলোঁৱে ঘৰত, মাৰ ঘৰলৈ গৈছিলোঁ বিহু বুলি। সেইকাৰণে মানে কি হ'ল, ভেঁকুৰ উঠি গৈছে পাকঘৰটো, যিহেতু পাকঘৰটো মোৰ সৰু, লগতে তলটো কেঁচা, আৰু এনেদৰে মই মুচি থাকোঁ। আৰু লেতেৰা হৈ থাকিলে মানে ভাল নালাগে কাম কৰি, আৰু ৰাতিপুৱাতে বোলো নাই মুচি থওঁ। বিশেষকৈ মই ৰাতিয়ে মুচি থওঁ। ৰাতি মুচি থ'লে মানে কি হয়, ভৰি খোজ চোজ দিয়া নহয়, ধুনীয়া হৈ থাকে পাকঘৰটো। আজি ৰাতিপুৱা মুচিলোঁ। এয়া মুচি কাচি আজৰি হৈ লৈছোঁ, আৰু মানে বাকীবোৰ বোলো নাই পিছত কৰিম, আৰু পাকঘৰটো যিহেতু লেতেৰা হৈ আছে মুচি লওঁ। পাকঘৰটো সৰু, চিজিল কৰিবলৈ অকণ দিগদাৰ হয়। এনেকৈ কৰি থাকোঁ আৰু লাহে ধীৰে খোজ কাজকৈ কামবিলাক, আৰু নিজে চিজিল কৰি লওঁ। এনেদৰে মানে হাঁহলে ভাতটো বনাই থৈ দিওঁ জুইতে মই 2 দিনৰ কাৰণে, আৰু হাঁহ 2টা আছে, হাঁহ 2টা বিকি দিম বাৰু। এজেগালৈ যাব লাগে, লৰালৰি হৈছে মানে 10টা বজাত ওলাই যাম, আৰু এতিয়া 9:30 বাজি গ'ল। দাইলটো তেল মাৰি থৈ যাওঁ, ভাজিটো বনাই থৈ যাওঁ, ভাতটো তেওঁ বনাবও পাৰে, নহ'লে আৰু সময় হ'লে বনাম, আৰু নহ'লে মই নবনাওঁ। বাকীখিনি কৰি মেলি থৈ যাওঁ। মোৰে ভাল লাগে ন কৰি মেলি থৈ গ'লে, নহ'লে নিজে অকলে অকলে কিমাননো কৰি বনাই খাব। সেইকাৰণে আজৰি হৈ লওঁ বনাই মেলি। এয়া ঘৰৰ গাজৰ 3টা উঠাই আনিলোঁ, চাইছোঁ ডাঙৰ হৈছিলে নাই, হৈছে বাৰু, আৰু ডাঙৰ হ'ব লাগিব। এই মোবাইলত সৰু সৰু লাগিছে, কিন্তু চাটনি খাবলৈ হৈ যাব আমাৰ 2টা মানুহৰ কাৰণে। আৰু এয়া দুপৰীয়া কাঠ আলু, বিলাহী, মাটিমাহৰ দাইল, উৰহি ভাজি, লগতে ঘৰৰ গাজৰ, বিট, পিঁয়াজ দি এনেকৈ চাটনি বনাইছোঁ।